নমস্কাৰ, মোৰ ইউটিউব চেনেল পূৰ্ণিমা গোস্বামী বৰঠাকুৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ এটা ৰেচিপি। সেইটো হৈছে কলডিলৰ ভাজি, যাক কলফুল বুলিও কোৱা হয় বা কলডিল বুলিও কোৱা হয়। সাধাৰণতে আমি গাঁৱলীয়া মানুহখিনিয়ে কলডিল বুলিয়ে কওঁ। আৰু এয়া হৈছে ঘৰৰে কলডিল। কলডিল কিনিবলৈ গ'লে বজাৰত বহুতেই দাম হয়, আৰু সেইকাৰণে আমাৰ ঘৰতে লাগিছে যিহেতু, সেইকাৰণে আপোনালোকক ভাবিলোঁ ৰেচিপিটো বনাওঁ যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। সেয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া কলডিলৰ এনেদৰে বাকলি গুচোৱা হয়। বাকলিবিলাক যিহেতু মই কেমেৰা ধৰি আছোঁ, এখন হাতেই মই গুচাবলগীয়া হৈছে। সেয়া দেখিছে, এনেদৰে বাকলি গুচাই লয়। ইয়াৰ ভিতৰত সেইখিনি সৰু সৰু ফুল থাকে, এইখিনিও খাব পাৰি, কিন্তু আমি নাখাওঁ। আৰু এয়া হৈছে বাকলি গুচাই লোৱাৰ পাছত এয়া কাঁহী এখনত ধুই মেলি ধুনীয়াকৈ ৰেডি কৰি থৈছোঁ। আৰু এতিয়া ইয়াক পিহনাখনেৰে এনেদৰে পিহি যাম। পিহিবলৈ বৰ কষ্ট হয়, অকণমান টান হয়, কিন্তু এনেদৰে পিহনাখনত এনেদৰে পিহি ল'লে মিহি হয়। আৰু কিছুমানে কটাৰীয়েও কাটি মিহিকৈ কাটি পেলাই তেনেকৈ বনায়, কিন্তু কটাৰীয়ে কাটি বনোৱাতকৈ এনেদৰে পিহনাখনত পিচি ল'লে মিহিও হয় আৰু খাবলৈও ভাল লাগে। বেছি কটাৰীয়ে কাটিলে বেছি ডাঙৰ দগলা নিচিনা হৈ থাকে, তেনেকুৱা হ'লে খায়ো ভাল নালাগে। এয়া দেখিছে, এনেদৰে পিহনাখনেৰে পিহি ল'ম। You just always been a tighter rush that I've been laid back, yeah. I don't wanna skip steps, you know that. So if you're with it, then say yeah. I just need a little bit of patience. You need me, I know that you've been waiting. Down my number twice, promise I'll pick up the line. I see you worried, don't gotta ask why you like it. I know that you like it. কলডিলটো পিহনাত পিচি লোৱাৰ পিছত এয়া দেখিবলৈ পাইছে, এনেকুৱা হৈ গ'ল মিহি মিহি। এয়া পিচি লোৱাৰ কাৰণে কিমান মিহি হৈ গ'ল দেখিছে। এতিয়া পিচি ল'লোঁ। তাৰপিছত এতিয়া এয়া কেৰাহীত তেল দিছোঁ। তেল পকিলত মই ইয়াত এটা পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ। পিঁয়াজটো কাটি লোৱাৰ পিছত গৰম তেলত এয়া ভাজি আছোঁ, আৰু পিঁয়াজটো ৰঙাচোৱা নোহোৱালৈকে ভাজি থাকিম। এয়া দেখিছে, পিঁয়াজটো মই ধুনীয়া ৰঙা পৰাকৈ ভাজি লৈছোঁ। এয়া ধুনীয়াকৈ লাহে লাহে ৰঙা পৰিব ধৰিছে। আৰু এতিয়া মই হালধি দি দিছোঁ। তেলতে হালধিটো দি দিলে হালধিৰ কেঁচা কেঁচা গোন্ধটো নাইকিয়া হয়। আৰু এতিয়া দিছোঁ মই অলপ জিৰা আৰু ধনিয়া, লগতে অকণমান আধা চামুচতকৈও কম মিট মছলা অকণমান দি দিছোঁ। তাৰপিছতে এয়া কাটি থোৱা কলডিল আৰু তাত আলু কাটি লৈছোঁ মিহি মিহিকৈ, সেইখিনি মই তেলত দি দিছোঁ। তেলত দি এতিয়া হেতাৰে অলপমান মছলাখিনিৰ লগত মিক্স হোৱালৈকে অলপ ভাজি ল'ম। আৰু চিমত দি থৈছোঁ গেছটো মই, ধুনীয়াকৈ এনেকৈ মিক্স কৰি ভাজি ল'ম। এয়া দেখিছে, অলপ মিক্স হৈ গৈছে। আৰু এতিয়া কেমেৰা মই ফ্লাছটো অন কৰি লৈছোঁ। এইখিনি এতিয়া সুন্দৰকৈ মিক্স হৈ গৈছে। আৰু অলপ পাছতে ইয়াত মই নিমখ এড কৰিম। এয়া দেখিছে, নিমখ দি দিছোঁ মই। নিমখটো আপোনালোকে জোখমতে ল'ব, কাৰণ
মই যিমানখিনি মানে কাটি লৈছিলোঁ মানে পিচি লৈছিলোঁ সিমান অনুপাতেহে মই নিমখ দিছোঁ। এয়া নিমখ দিয়াৰ পিছত ভালদৰে মিক্স হ'বলৈ লৰাই দিছোঁ। তাৰপিছতে ঢাকোনখনেৰে 5 মিনিটৰ কাৰণে ঢাকি দিম আৰু ইয়াত 5 মিনিটৰ অন্তৰে অন্তৰে ইয়াক লৰাই থাকিব লাগিব ভাজিখিনি। এয়া দেখিছে 5 মিনিটৰ পাছত এয়া মই ঢাকোন অঁতৰাই লৰাই দিছোঁ। দেখিছে কালাৰটো অলপ বেলেগ হৈ আহিছে। এয়া দেখিছে আৰু সকলোৱে বনোৱাৰ ষ্টাইলবোৰ বেলেগ বেলেগ। মই একদম চিম্পুল ষ্টাইলত বনাইছোঁ, যিহেতু যিসকলৰ ঘৰত মানে বেছি বস্তু নাথাকিবও পাৰে ধৰক, সেইসকলে এনেকৈ চিম্পুলকৈ বনায়ো খাব পাৰে। খাবলৈ বেয়া নহয়, ধুনীয়াই হয় আৰু স্বাস্থ্যৰ পক্ষেও ভাল। ইয়াৰ বহুতো উপকাৰিতা গুণো আছে আৰু সেই উপকাৰিতা গুণখিনি মই এতিয়া নকওঁ বাৰু, কৈ দিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। আৰু ভিডিঅ'টো আছিল ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো এয়া চাওকচোন, ভাজিখিনি হৈ যোৱাৰ পাছত এয়া দেখিবলৈ